নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাম, যিহেতুকে মাঘৰ বিহু আহি আছে, বন্নি চাউলৰ পিঠা কেনেকৈ বনায়। আৰু বন্ধুসকল বৰ ঠাণ্ডা দিছে, সেইকাৰণে আমি এতিয়াও কম্বলৰ তলতে আছোঁ। অকণমান দেৰিকৈ যাম আৰু আমাৰ এই ওস্তাদে খালি পঢ়া পাতি নাই, খালি গেম খেলি থাকে। মোবাইলটো কিবা কৈ দিয়া। হাই আৰু বেলেগ নাই। ঠাণ্ডা লাগছি না লাগা নাই? বহুত ঠাণ্ডা বুলি না চানি। আৰু এইটো মোৰ ল'ৰা চানি। আৰু মানে ইয়াৰ ঘৰ নাম মাতা নাম হ'ল চানি আৰু স্কুলত লেখা নাম হ'ল দীপাংক। হাই কৈ দিয়া। তো আপোনালোকক দেখুৱাই আছোঁ বন্নি চাউলৰ পিঠা কেনেকৈ বনায়। একদম ঢেঁকীত গুড়া খুন্দাৰ পৰা দেখুৱাম, তো ভিডিঅ'টো চাব। ৰ'ব, বন্নি চাউল মানে আমাৰ ইয়াতে বন্নি চাউল বুলি কয়, আৰু কিছুমান জেগাত কয় বৰা চাউল, ন হয়নে নহয়? তো ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। কিবা ক'বা আৰু? কিয় লাজ লাগে বোলে? চাব শেষলৈকে, ভাল লাগিব। বন্নি চাউলৰ পিঠা কেনেকৈ বনায়, একদম ঢেঁকীত গুড়া খুন্দাৰ পৰা। তো বন্ধুসকল, আমি আহি গ'লোঁ ঢেঁকীৰ কাষলৈ। তো ঢেঁকীত গুড়া খুন্দি আছে, তো চাব আপোনালোকে। আহক। তো ঢেঁকীত পুৰা আমাৰ গুড়া খুন্দা চালু হৈ গৈছে। তো আপোনালোকে চাই থাককচোন, এয়া বন্নি চাউলৰ গুড়া খুন্দি আছে। আৰু এইখিনি হ'ল বন্নি চাউল। এই বন্নি চাউলৰে গুড়া কৰি আছে ঢেঁকীত। তো আমাৰ বন্নি চাউল গুড়া কৰা হৈ গ'ল, গুড়াটো হৈ গ'ল। তো এতিয়া আমি পিঠা বনা আৰম্ভ কৰিম। আৰু পিঠাত দিবৰ কাৰণে এইটো গাভাৰ মানে ইয়াতে নাৰিকল গুৰ মিঠে সেই পাগে কিনে পুৰা মিক্স কৰি লোৱা হৈছে। তো এইটো নাৰিকলৰ গাভাৰ হৈ গ'ল। তো এইটো হ'ব নাৰিকলৰ পিঠা। আৰু এই বন্নি চাউলৰ গুড়াটো দিছে এনেকৈ। কিন্তু আজি আচৰিত পাইছোঁ, আগতে মই সৰুতে দেখা পাইছিলোঁ আপোনাৰ পিঠা বৈছিল চৰুত, আৰু আজি পিঠা পুৰা দেখা পাইছোঁ চচপেনৰ ঢাকনত। আৰু এই নাৰিকলৰ গাভাৰটো দি দিছে এনেকৈ, দি কিনে পিঠাৰ হেৰিটো ভাজ লগাই দিছে। আৰু এনেকৈ হৈ গ'ল আপোনাৰ নাৰিকলৰ পিঠা। আৰু এইটো তিলৰ পিঠাৰ কাৰণে গাভাৰটো তৈয়াৰ কৰি লৈছে। আৰু এইটো হ'ল এই চেম চিষ্টেম, গুৰ মিঠেটো পাগে লৈছে, তিলটো গুড়া কৰি লৈছে, দি কিনে মিক্স কৰি দিছে। তো এইটো হৈ গ'ল তিলৰ গাভাৰ। এইখিনি হ'ল তিলৰ গাভাৰ। আৰু এই চচপেনৰ ঢাকনত গুড়াটো দি দিছে, দি কিনে এতিয়া তিলৰ গাভাৰটো ইয়াতে দি দিব এনেকৈ। এইটো তিলৰ গাভাৰটো আৰু তিলৰ গাভাৰটো দিয়ে একে প্ৰচেছ, পিঠাটো ভাজ লাগে দিছে, দি কিনে হৈ গ'ল এইটো তিলৰ পিঠা। তো আমাৰ পিঠা ৰেডি। তো আপোনালোকক দেখুৱালোঁ। আপোনালোকে পিঠা বন্নি চাউলৰ চালে কেনেকৈ বনায়, তো মই দেখুৱাই দিলোঁ যিমানখিনি পাৰোঁ। তো এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তো ধন্যবাদ।